গুড মৰ্নিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমিও ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। দেখিছেনে এই মোৰ মেক্সা টেঙাৰ গছডাল ইমান ধুনীয়া হৈছে দেখিবলৈ। এয়া চাওক কি ধুনীয়াকৈ ফুলিছে, এয়া চাওকচোন ফুলটো দেখিবলৈ কি ধুনীয়া। ভাবিলোঁ অলপ আপোনালোকক মই দেখুৱাম। এয়া চাওক, ইয়াৰ বিভিন্ন উপকাৰ আছে। এই মেক্সা টেঙাবিধত আঞ্জা বনাই খাব পাৰি, ইয়াৰে পাতটো জুচ বনাই খাব পাৰি, ফুলটো বনাই খাব পাৰি, ফুলটো আকৌ চাহ বনাই খাব পাৰি। এতিয়া আহোঁ এটা ৰেচিপিৰ ভিডিঅ'লৈ, অলপ দেখুৱাই দিলোঁ দিয়ক আপোনালোককো। এডাল এডাল মধুৰি গছ হয়। হে গাইজ, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই এটা আচাৰৰ ৰেচিপি। ইয়াৰ কাৰণে এয়া 1.5 কিলো জলফাই লৈ লৈছোঁ। আজি বনাম জলফাইৰ আচাৰ। জলফাইকেইটা এনেদৰে খৰাই এটাত বাকি দিলোঁ। এতিয়া ভালদৰে ধুই পৰিষ্কাৰ কৰি ল'ম। চাই থাকিব ভিডিঅ'টো। জলফাইখিনি ভালদৰে এনেদৰে পৰিষ্কাৰ কৰি ল'ম। আমাৰ ঘৰৰ ওচৰৰে হয়, তাৰ পৰা আনিছিলোঁ 1.5 কিলো জলফাই। এনেদৰে ভালকৈ ধুই ল'লোঁ। এনেদৰে গেছৰ ওপৰত চচপেন এটা বহুৱাই দিছোঁ। তাৰপিছত জলফাইকেইটা ইয়াতে দি দিলোঁ। এতিয়া ইয়াত পানী দি দিলোঁ। এনেকৈ সমানকৈ দি দিব পানীখিনি, যাতে ধুনীয়াকৈ সিজি যায়। এয়া ঢাকনিখন মই মাৰি দিলোঁ, সিজিবলৈ দিম। এতিয়া গেছৰ জুইটো হাই ফ্লেমত দি ল'ব। এনেদৰে চচপেনৰ সলনি আপোনালোকে কুকাৰো ব্যৱহাৰ কৰিব পাৰে। A few moments later. এয়া ঢাকনিখন গুচাই দিলোঁ, দেখিছেনে? জলফাইকেইটা চাব ভালদৰে সিজা নাই, আৰু অলপ সময় থাকিব লাগিব। ঢাকনিখন পুনৰ এনেদৰে লৰাই থৈ দিলোঁ। এয়া চাওক কি ধুনীয়াকৈ সিজি গৈছে। এতিয়া খৰাহি এটাত মই বাকি দিম। এয়া খৰাহিটোত মই এনেদৰে বাকি দিলোঁ। তাৰপিছত পানীখিনি ভালকৈ ফৰিব দিম। পানীখিনি নাইকিয়া হৈ যাবলৈ দিম। তাৰপিছত ৰ'দত মেলি দিম। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ। এতিয়া জলফাইখিনিত অলপ নিমখ দি দিছোঁ আৰু অলপ হালধি গুড়ি এনেদৰে ছটিয়াই দিছোঁ, যাতে মাখি চাখি বা অন্য পোকে নধৰে। এইখিনি ভালদৰে সানি দিম তল ওপৰ কৰি। এনেদৰে ডালাখন দি দিলোঁ, পাৰি দি দিছোঁ। তাৰপিছত জলফাইখিনি ইয়াতে ধুনীয়াকৈ মেলি দিম। ইফালে এনেদৰে ফুলো দি দিছোঁ। ইয়াতে 2 দিন বা 3 দিন এনেদৰে ৰ'দত মেলি থৈ দিম। এয়া আচাৰত দিয়াৰ বাবে মই মছলাখিনি ৰেডি কৰি লৈছোঁ। 2 চামুচ ডাঙৰ চামুচেৰে বগা সৰিয়হ, 2 চামুচ পাঁচফোৰণ, কেইটামান এয়া শুকান জলকীয়া আৰু জিৰা লৈছোঁ সৰু চামুচেৰে 2 চামুচ। এইখিনি এতিয়া মই কেৰাহী এটাত প্ৰথমতে ভাজি ল'ম। এয়া চাওক জলফাইখিনি কি ধুনীয়াকৈ সিজিছে। মই এটা বাউলত এনেদৰে
জলফাইখিনি লৈ লৈছোঁ। এতিয়া তেল লৈ লৈছোঁ মই এবাটি। তেলখিনি কিন্তু মই গৰম কৰি ঠাণ্ডা হ'বলৈ দি দিছোঁ। এতিয়া তেলখিনি ইয়াতে দি দিছোঁ গোটেইখিনি। এইফালে মছলাখিনি এনেদৰে মিক্সিত পিচি লৈছোঁ। ইয়াৰে এতিয়া মছলা দি দিম। এইখিনি দি দিছোঁ আৰু অলপ দিম, বেছি দিব নালাগে, পিছত আৰু বেলেগ আচাৰ বনালে তাতে দিব পাৰিব। এনেদৰে সানি থৈ দিলোঁ। এয়া চাওক, কাছৰ জাৰ এটাত মই এনেদৰে জলফাইখিনি ভৰাই ল'লোঁ। দুদিন ৰ'দত দি এনেদৰে দি দিছোঁ। চাওক কি ধুনীয়া হৈছে আচাৰখিনি, কালাৰটো ধুনীয়া হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। জয় আই অসম।